চৰকাৰৰ অংশীদাৰ দল হলেও বিজেপিৰ অসম বিৰোধীৰ কাম বিৰোধিতা কৰি যাব অগপই। এই মন্তব্য অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ। আমি হিন্দু বাংলাদেশী নাগৰিকত্ব দিয়াৰ আমি তীব্ৰ বিৰোধী। কাৰণ আমাৰ নীতিটো এনেকুৱা হ'ব নালাগিব যে খেলুক দেখি ৰাণে বাঢ়ে আৰু খেলুক দেখি দুৱাৰ মাৰে। আৰু আমি এই নীতিত নাই। খেলুক দেখি ৰণা বৰা, খেলুক দেখি দুৱাৰ বৰা নীতিত আমি নাই। চৰকাৰত বিগ ব্ৰাদাৰ নহয় অগপ। সেয়ে সমস্যাৰ সন্মুখীন হৈছে আঞ্চলিক দলটো। পঞ্চায়ত অভিৱৰ্তনখনত এইদৰে ক'লে দলটোৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই। আজি আমি যিটো মিত্ৰজোঁটত আছো, সেই মিত্ৰজোঁটটো হৈছে আমি বিগ ব্ৰাদাৰ নহয়। আমাৰ সৰ্বভাৰতীয় দল ইয়াত বিগ ব্ৰাদাৰ, বিজেপি বিগ ব্ৰাদাৰ। তেওঁলোকৰ চিটৰ সংখ্যা বেছি, আসনৰ সংখ্যা বেছি। আৰু আজি আমি ইয়াত এই মিত্ৰজোঁট চৰকাৰখনৰ আমি অংশীদাৰ। হৈছে কি যে আমি ধৰি লওক আজি মিত্ৰজোঁটৰ, মই কাৰো দলৰ নাম কৈ পেলাই কোৱা নাই, কিন্তু মিত্ৰজোঁটৰ বেলেগ বেলেগ MLA বিভিন্ন ঠাইত গৈছে। তাত আমি সমস্যা অনুভৱ কৰিছো। আমি সেইবিলাক কথা মিত্ৰজোঁটৰ কোৰ্ডিনেশ্যন মিটিঙত মাজে সময়ে আমি কৈছো। তেনেকে তেওঁলোকেও কয় আমাক যে আমাৰ AGP MLA থকাটো তেওঁলোকে ক'ৰবাত সমস্যাৰ সন্মুখীন হৈছে বুলি তেওঁলোকে কয়, কিন্তু আমি বেছি সমস্যাৰ সন্মুখীন হৈছো। অভিৱৰ্তনত চৰকাৰৰ বিৰুদ্ধে পূৰ্বৰ দৰে বক্তব্য ৰাখিলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। আজি আপোনালোকৰ নিশ্চয় মনত আছে যে অসম গণ পৰিষদ দলৰ চৰকাৰ দিনত শদিয়াৰ পৰা ডবুৰীলৈকে বৰাক উপত্যকাটো বিভিন্ন উদ্যোগ গঢ়ি তোলা হৈছে। কিন্তু সেই উদ্যোগ এটা এটাকৈ ক্ৰমান্বয়ে মৰি আহিল। এতিয়া উদ্যোগ পাই নিশ্চিত। আজি আমাৰ যুৱকসকলে, যুৱতীসকলে, যিসকলে সেই উদ্যোগবিলাকত কাম কৰিছিল, তেওঁলোক আজি নিবনুৱা। তাক দূৰ কৰিবৰ কাৰণেতো চৰকাৰ আগবাঢ়ি আহিব পৰা নাই। উল্লেখযোগ্য যে অভিৱৰ্তনৰ পূৰ্বে শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অগপ নেতৃত্বই। স্পষ্টকৈ নকলেও অগপই পঞ্চায়ত নিৰ্বাচনসকলে খেলাৰ বাবে এই অভিৱৰ্তনতে সংকল্প লয়। ভিডিঅ' জাৰ্নেলিষ্ট যতীনৰ সৈতে দীপক গগৈ।